अरविंद केजरीवालर बिरुद्धे बीजेपीए षड़यंत्र करार बिरुद्धे बिजनीत चिरांग जिला आम आदमी पार्टीर प्रतिबाद। चिरांग जिला बिजनी कयलामयला बास स्थानत আজি दिनर भागत चिरांग जिला आम आदमी पार्टीर एक प्रतिबादी कार्यसूची रूपायन करे। इडिए आम आदमी पार्टीर नेताসকলৰ समन जारी करा हाराहास्ती करार अभियोग उत्थापन करे এই प्रतिबाद कार्यसूचीत। आम आदमी पार्टीर मुरब्बी तथा आम आदमी पार्टीर सभापति अरविंद केजरीवालर बिरुद्धे বিজেপি ষড়যন্ত্ৰ কৰাৰ বিৰুদ্ধে আজি এই প্ৰতিবাদ সাব্যস্ত কৰে। যোৱা দুদিন পূৰ্বে সমন জাৰি কৰি আজি উপস্থিত হোৱাৰ বাবে ইডিএৰ তৰফৰ পৰা এক সমন জাৰি কৰে অৰবিন্দ কেজৰিৱালক। এই সমন জাৰি কৰাক লৈ এনেধৰণৰ হাৰাশাস্তি প্ৰদান কৰা বন্ধৰ দাবীত এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। ভাৰতৰ হিটলাৰ মোদী কেজৰিৱালৰ ভয়ত 56 ইঞ্চিৰ বুকু কঁপিছে কিয়? আপনার নেতার বিরুদ্ধে ষড়যন্ত্র করা বন্ধ। বিজেপি আরএসএস হুঁশিয়ার 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 বিজেপি আরএসএস হুঁশিয়ার হায় হায় হিটলার মোদি হুঁশিয়ার ভারতের মোদি ভারতের হিটলার মোদি হুঁশিয়ার ভারতের হিটলার মোদি হুঁশিয়ার কেজরিওয়ালের ভাত 56 ইঞ্চির বুকু কঁপিছে কিয়? জবাব চাই, জবাব দিও। আম আদমি পার্টি জিন্দাবাদ, আম আদমি পার্টি জিন্দাবাদ। অৱগত হৈছে যে বৰ্তমান বিজেপি নেতৃত্বাধীন মোদী চৰকাৰে যিদৰে আপোনাৰ বিৰোধী নেতাবিলাকক গণতন্ত্ৰ আৰু সংবিধানক অৱজ্ঞা কৰি তেখেতসকলে 24ৰ লোকসভা ভোটত জিকিবৰ কাৰণে এই নেতাবিলাকক বিভিন্ন অজুহাতত CBI ED NIAৰ দ্বাৰা বিভিন্ন কৌশলত গ্ৰেপ্তাৰ কৰিবৰ কাৰণে উঠি পৰি লাগিছে। অকল মাত্ৰ ইহঁতৰ 24ৰ নিৰ্বাচন জিকিব লাগে। বিজেপিৰ এই এটা নিচা যে 24ৰ নিৰ্বাচন জিকিবৰ কাৰণে অৰবিন্দ কেজৰিৱালৰ দৰে এটা শক্তিশালী ভাৰতবৰ্ষৰ লিডাৰ তেখেতক এৰেষ্ট কৰিব লাগে। আৰু সেই এৰেষ্ট প্ৰতিহিত কৰিবৰ কাৰণে আমাৰ আম আদমি পাৰ্টি জীৱন প্ৰাণ জীয়াই থাকোঁতে আমি লৰাই কৰি যাম আৰু ভাৰতবৰ্ষৰ গণতন্ত্ৰ সংবিধান আৰু এই সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে আমাৰ লৰাই চলি থাকিব। আমি কোনো পদ্ধতিতে ভাৰতবৰ্ষৰ সংবিধানক ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতাক আমি ধ্বংস হ'বলৈ নিদিওঁ। আমি প্ৰতিবাদ কৰিছোঁ যে আমাৰ আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ছাৰক মানে বৰ্তমান শাসক দল বিজেপি যেনেকৈ মানে ভুৱা গোচৰত তেখেতক মানে ইডিৰ দ্বাৰা সমন জাৰি কৰি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে বিজেপি চৰকাৰে এটা ষড়যন্ত্ৰ ৰচিছে আৰু সেই ষড়যন্ত্ৰক প্ৰতিহিত কৰিবলৈ আমি আম আদমি পাৰ্টি আজি গোটেই ভাৰতবৰ্ষৰ লগতে অসমৰ চিৰাং জিলাতো আমি প্ৰতিবাদ কৰিবলৈ লৈছোঁ।